তো হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল জানিব নালাগে আজি মই এতিয়া গৈ আছোঁ বৰ্তমান আমাৰ লখিমপুৰে থকা গণেশ মন্দিৰলৈ তো গণেশ মন্দিৰখন চাবৰ কাৰণে বহুত দিনৰ পৰা ভাবি আছিলোঁ তো আজি ফাইনেলি যাবলৈ ওলাইছোঁ মোৰ বন্ধু আৰু মই তো ব'লক চাওঁ তো গাইজ যোৱাকালি আমি বাহঁতৰ ঘৰতে থাকিলোঁ আৰু আজি মানে গণেশ মন্দিৰত যাম বুলি এয়া এতিয়া ৰাতিপুৱা ওলাই আছোঁ গণেশ মন্দিৰত আৰু গণেশ মন্দিৰত যাওঁতে এয়া ভিউ চাওক মাথাউৰি একদম পহুমৰাৰ ওপৰৰ পৰা ৰঙা নদী কাষে ইয়াতে মানে কাষলৈকে পূৰা ৰঙা নদী বাঢ়ি আহে তো চাওক বহুত ধুনীয়া ভিউ next time on mom so আজি বাহিৰৰ পৰা অলপ দেখাইছোঁ এতিয়া আমাক এতিয়া আৰু ফুল নজৰা দেখাম তো গাইজ ফাইনেলি আমি এতিয়া পামগৈ আৰু গণেশ মন্দিৰ তো এয়া আছে গণেশ মন্দিৰ তো গণেশ বাবা কি জয় গণেশ বাবা কি জয় ইয়াৰ ফাইনেলি বাইক ইয়াতে ৰখি ল'ম আৰু এটা চাইডে ৰখাই ল'ম নেকি হয় ইয়াতে প্ৰপাৰ গণেশ মন্দিৰত এতিয়া গণেশ মন্দিৰৰ ভিতৰলৈ যাম আৰু ফুল এনজয় কৰিম আজি তো ব'লা যাওঁ ভিতৰলৈ কেনেকুৱা হয় আজি আহিছোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰিম ব'লক এয়া হৈছে গেটখন গাইছে এতিয়া প্ৰথমতে বহুত ডাঙৰ বঁটা এখন আছে আৰু হা নামিতো দৰকাইছে মন্দিৰলৈ যাওঁতে এনেকৈ ভিতৰতে বহুত ধুনীয়াকৈ বনাইছে এয়া কাছ গাইছে এইটো মিছা নহয় কিন্তু ৰিয়েলিটি হয় এই লুকাই দিলে তো এয়া আছে নাৱতে আছে নাৱতে এনেকৈ বনাই থোৱা আছে আৰু গণেশ মন্দিৰখন দুটা ৰাস্তা আছে এইফালৰ পৰা এণ্ট্ৰি এইফালৰ পৰা এনেকৈ এতিয়া আমি মন্দিৰৰ ওপৰলৈ গৈ আছোঁ আৰু অলপ সেৱা চেৱা কৰিম আৰু তাৰপাছতে আমি আকৌ যামগৈ ঘৰলৈ আৰু ইয়াৰ পৰা একেবাৰে ডাইৰেক্ট আমি নাইপলৈ যাম আৰু তাৰপাছতে এতিয়া আমি অলপ সেৱা কৰি লওঁ তাৰপাছতে আপোনালোক আকৌ ভিডিঅ' আৰম্ভ কৰিম আৰু সেৱা কৰি মেলি এতিয়া ইয়াৰ পাছতে আমি অলপ জেগাবোৰ ফুৰিম তাৰপাছতে আমি ঘৰলৈ যাম আৰু ব'লক জেগাটো অলপ এয়া আছে গাইজ ওপৰৰ পৰা আৰু আমি এতিয়া তলতে চব ঘূৰিম আৰু গাইছ আৰু মানে ইয়াতে পূৰা টাইলছ লগাই থোৱা আছে মানে তলত তো এইকাৰণে চকুত পূৰা ধৰিছে তো একো নাই তো আপোনালোকৰ কাৰণে ইমানখিনি কষ্টটো কৰিছোঁ যদি ভাল লাগিছে মোৰ মন্দিৰটো তেতিয়া কমেণ্ট এটা কৰিব আৰু আমি এতিয়া বৰ্তমান তললৈ গৈ আছোঁ তলৰটো অলপ দেখামগৈ ব'লক ইয়াতে মানে আৰু মাছ কিবা কিবি ধেৰ আছে তো সকলোবোৰ আপোনালোকক দেখাম তো ব'লক কাছ আছে কাছও দেখাম চব আৰু তো অলপ গাইছ ইফালে আছে মাছ আমি এতিয়া মাছ খাবলৈ যাম অলপ মাছটো চাওঁগৈ আকৌ ইফালে যাব লাগিব নেকি তো
যিফালৰ পৰা আমি আহিছোঁ মাছ চাবৰ কাৰণে। তো মাছ চাব বিভিন্ন ধৰণৰ কালাৰিং মাছ চাওক গাইজ ৱাও চাওক না গাইজ ইয়াতে পাৰ আছে হেৰি আছে গাইজ মানে চাওক মাছ চাওক কিবা এটা আনিব লাগিছিলে ন ওচৰত দোকানো খোলা নাই ৰাতিপুৱা গাইজ মানে দোকানো খোলা নাই নহ'লে আমি কিবা এটা দিয়া হ'লে আৰু বহুত আহি গ'লহেঁতেন চাগে ন এইফালে চাওক পুৰা হেৰি হৈ আছে এয়া হৈছে মন্দিৰৰ তলৰ নজৰা গাইজ কাষে কাষে এনেদৰে ফুল ফুলনি ৰুই থৈছে আৰু এনেকৈ মাছ এৰি থৈছে মানে নাও আকাৰে বনোৱা হৈছে মন্দিৰটো তো এয়াই আৰু ৰাতি হ'লে আৰু বহুত ভাল লাগে বিভিন্ন লাইটিং দি দিয়ে আৰু এনেকৈ আছে ইয়াতো পাৰ্ক ছিষ্টেমত বনাই থোৱা আছে ইয়াতে খেলিব পৰা সেই ব্যৱস্থা আছে আৰু এনেকৈ চাইড আছে তেনেকৈ ধুনীয়াকৈ সুন্দৰকৈ বনাই দিছে পাৰ্ক ছিষ্টেমত কাষৰ তলত মানে মন্দিৰৰ তলত তো গাইছে আমাৰতো ড্ৰোন নাই ওপৰৰ পৰা ধুনীয়াকৈ দেখাবৰ কাৰণে তো এনেকৈ এনজয় কৰক আৰু তো গাইছে আৰু আজি গণেশ মন্দিৰ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ কেনেকুৱা লাগিলে মন্দিৰটো চাই কমেণ্ট কৰিব আৰু গাইছ আৰু এটা বস্তু চাগে আজি নিগনি বগা নিগনি যিটো বগা নিগনি চাওক বহুত এনেকৈ চাওক গাইছ বগা নিগনি গণেশজি কি জয় হ আৰু এটা গাইছ চাওক বস্তু বগা শহাপহু চাওক এয়া হাই হেল্ল' আমি একো নানিলোঁ ন क्या बढ़िया है মানে কালাৰিঙো আছে শহাপহু বগা বগা বহুত ধুনীয়া আছে চাওক গাইছ তো এনেকৈ আছে আৰু গণেশ মন্দিৰত তো গাইছ এতিয়া আৰু লাষ্ট ফিনিচিং জেগা হাইকিং চাই মেলি আমি একেবাৰে যাম আৰু তো এইয়া চাওক ইয়াৰ পৰা তো গাইছ মানে বহুত ভাল লাগিছে বহুত ইণ্টাৰেষ্টিং আৰু বহুত ভাল লাগিছে বনাই দিছে ফুল তো গাইছ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলত যদি নতুনকৈ চাই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব